নমস্কাৰ প্ৰিয় দৰ্শক, অনুনীল ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এটা ইটাৰ ভাটাত আৰু এটা বিশেষ কামত আহিছোঁ। ভাবিলোঁ মই এটা ভিডিঅ'ই বনাওঁ আৰু মোৰ ইয়াত বৰদেউতাৰ ল'ৰাটোৱে কাম কৰে, সেইকাৰণে ইয়াত একেলগে মই চাব আহিলোঁ আৰু কামো আছে মোৰ ইয়াত। ইটাবিলাক এনেকৈ বনাই থৈছে, পুৰা নাই, পুৰিবহে, ৰ'দত দিছে। ইয়াতে ইটা বনায় আৰু এতিয়া বনোৱা নাই, বৰষুণ পৰি থকাৰ বাবে ইটাবিলাক বনোৱা নাই। ইটা অকল মাটিৰে বনোৱা হয় আৰু মাটিখিনি কিনিব লাগে, সকলো মাটিৰে নহয়। এই মেচিনটোত মাটি আৰু পানী মিক্স কৰি মাৰি লয়। বৰ্তমান বজাৰত ইটাৰ দাম বহুত বাঢ়ি গৈছে আৰু সকলোৱে চৰকাৰী ঘৰ পাইছে, সকলোকে ইটাৰ প্ৰয়োজন আৰু বাৰিষাও আহিছে, ইটা বনোৱা কামো বন্ধ হ'ব, গতিকে ইটাৰ বহুত দাম। এখেতসকলে মোক ভিতৰ ফালে যোৱাৰ কথা কৈ আছে, যিহেতু আহিছোঁৱে গতিকে ভিতৰ ফালেও চাই যাওঁ আৰু এনেও দূৰৰ পৰাই দেখিছোঁ, ভিতৰটো দেখা নাই। এনেকৈ ইটাবিলাক ঠাক ঠাক কৰি থৈছে আৰু ভিতৰৰ পৰা কয়লা দিয়া আছে, জুই দিয়া আছে আৰু মাটিবিলাক এনেকৈ ওপৰত জাপি দিছে। ইটা ভাটাৰ পৰা ওলাই আহিলোঁ আমি, এতিয়া আমি বৰদেউতাহঁতৰ ঘৰত যাম। আহি পালোঁ বৰদেউতাহঁতৰ ঘৰ আৰু ভাত ৰেডিয়ে হৈ আছিল, দিলে সিহঁতক। বহুদিন মই বৰদেউতাহঁতৰ ঘৰত অহা নাছিলোঁ আৰু সেইবাবে একেলগে বৰমা আৰু বৰদেউতাৰ লগতে মই ভাত খাব ধৰিলোঁ। বৰদেউতাই মোক বহুত মৰম কৰিছিল আৰু এতিয়াও কৰে। আগতে পৰীক্ষা শেষ হ'লে মোক নিব অহা আছিল আৰু ময়ো গৈছিলোঁ, বহুদিন থাকিছিলোঁ তাত। এই দুটা ৰান্ধেনে কৰি খুৱালাক আমাক। ৰামপাল নেকি? বহুত দামী চাউল, এইটো সেই নেকি, জাহা নেকি? এই জাহা বগা বগাটো বনে বগা বনে মাৰবা গাহৰি আৰাম। পুৰা কৰি লৈছে, শুকান হৈছে কিন্তু ন জাগাখিনি, পানীটো পুৰা গুচি যায় না বৰদেউতা? সকলোবিলাক বৰদেউতা হাতেৰে বস্তি। গাহৰি বহুদিনৰ মূৰত বৰদেউতাহঁতৰ ঘৰত অহাৰ কাৰণে এনেকৈ বৰদেউতাই মোক দেখাবলৈ লৈ আহিল আৰু ইয়াত গাহৰি ফাৰ্ম আছে, লগতে ধানবিলাকো এনেকৈ থৈ দিছে, এতিয়ালৈকে মাৰা নাই। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।